কোৱা কথাকেইটা আপুনি 10ৰ ভিতৰত কিমান নম্বৰ দিব কমেণ্ট কৰিব লগতে আৰু দুটা কথা আলোচনা কৰোঁ আপোনালোকলৈ এটাই অনুৰোধ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি জুবিন দাৰ প্ৰতি মৰম আছে তেন্তে ভিডিঅ'ত লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব জুবিন গাৰ্গে কয় আই এম নট এ জাষ্ট এ ছিংগাৰ আই এম এন ইমোশ্যন উক্তিটো প্ৰথমে ক'ত ভাইৰেল হৈছিল ইউটিউব ইণ্টাৰভিউ ক্লিপত কাঞ্চনজংঘা ছবিখনে কিমান দিনত 1 কোটি টকা উপাৰ্জন কৰিছিল উত্তৰটো হৈ গ'ল 7 দিন পাখি নামৰ জনপ্ৰিয় অসমীয়া গানটো কোন বছৰত মুক্তি পাইছিল উত্তৰটো হৈ গ'ল 1998 জুবিন গাৰ্গৰ লগত দীঘলীয়া সময় ধৰি কাম কৰা গীত ৰচক কোন উত্তৰটো হ'ল ৰাজদ্বীপ জুবিন গাৰ্গৰ ফাউণ্ডেশ্যনৰ মূল উদ্দেশ্য কি উত্তৰটো হৈ গ'ল পশু সুৰক্ষা আৰু সমাজ সেৱা জুবিন গাৰ্গে কোন অসমীয়া ফিল্মত সংগীত পৰিচালক হিচাপে প্ৰথমে কাম কৰিছিল উত্তৰটো হৈ গ'ল হিয়া দিয়া নিয়া কাঞ্চনজংঘা ছবিত জুবিন গাৰ্গৰ চৰিত্ৰটোৰ নাম কি আছিল উত্তৰটো হ'ল অনিবান জুবিন গাৰ্গে কোন বছৰত মিছন চাইনা মুক্তি দিছিল উত্তৰটো হ'ল 2017